নমস্কাৰ। সংস্কৃতি মালঞ্চৰ পৰা আমি আপোনালোকলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। সংস্কৃতি মালঞ্চৰ লোকসংগীত মালঞ্চত আজি আমাৰ মাজত উপস্থিত আছে লোকগীতৰ এগৰাকী সাধক, বিশেষকৈ দেহ বিচাৰ গীতৰ লগত সৰুৰ পৰাই নিজকে ব্যস্ত ৰখা কেইবাগৰাকীও বিশিষ্ট শিল্পীৰ সান্নিধ্য লাভ কৰা এগৰাকী শিল্পী, এটা চিনাকি নাম, আকাশবাণীৰ এটা সুপৰিচিত নাম, শ্ৰদ্ধেয় শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ বৰা ডাঙৰীয়া। আমি বীৰেন্দ্ৰ আপোনাক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজিৰ এই খণ্ডটিত আমি দেহ বিচাৰ গীত, ইয়াৰ বৰ্ণনা আৰু গায়ন শৈলীটো এই বিষয়ে আমি শ্ৰদ্ধাৰ বীৰেন্দ্ৰৰ পৰা পাম, আপোনাসকলে পাব। আমি পুনৰ আপোনালোকক আদৰণি জনাইছোঁ। এতিয়া মই আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ, আমি সকলোৱে বীৰেন্দ্ৰ বুলিয়ে কওঁ। বীৰেন্দ্ৰ, আমি প্ৰথমতে আপোনাৰ পৰা এটি দেহ বিচাৰ গীত শুনি ল'ব বিচাৰিছোঁ। তাৰপিছত আমি কথা বাৰ্তালৈ আগবাঢ়ি যাম। জয়তে সকলো দৰ্শক মণ্ডলীলৈ মই মোৰ শ্ৰদ্ধা আগবঢ়াইছোঁ। মই মোৰ জীৱনত যিটো গীত মই ৰেডিঅ'ত নিজে দোতাৰা বজাই গীত পৰিৱেশন কৰিছিলোঁ, বাণীবদ্ধ কৰিছিলোঁ ৰেডিঅ'ত 1977 চনতেই। এই প্ৰথম গীতটি মই আৰম্ভ কৰিম বুলি ভাবিছোঁ, আপোনালোকক নিবেদন মই কৰিলোঁ। সুন্দৰ দেহা কোনদিনা যায় বহুত ভাল লাগিলে। আপোনাৰ যিটো কণ্ঠ অতি গোটা, অকণো গুণ নলগা, এই কণ্ঠটো আমি অতি সৰু কালৰ পৰাই শুনি আহিছোঁ, অসমৰ ৰাইজে শুনি আহিছে। আপোনাৰ কণ্ঠ
একেধৰণেৰে হৈ আছে, অটুট আছে। খুব ভাল লাগিল। ইয়াৰ ভিতৰতে মই এটা কথা কওঁ, ষ্টুডিঅ'ত আমি সাধাৰণতে বাণীবদ্ধ কৰোঁতে মোৰ লগত 8জন সংগত থাকে। 3জনে মোৰ লগত কণ্ঠ সহায় কৰে, বাকী 5জনে অন্যান্য বাদ্যযন্ত্ৰবিলাক বজায়। যেনে আনন্দ লহৰীও বজায়, কোনোবাই দোতাৰা বজায়, কোনোবাই টকাৰীও বজায়, কোনোবাই খঞ্জৰিও বজায়, কোনোবাই তালো বজায়। তেনেকুৱা মানে মোৰ 8জনৰ ভিতৰত আমি হেৰি কৰিম। আৰু ময়ো আজি বহুত দিন অনুশীলন কৰা নাই, সাধাৰণতে কমি গৈছে, গতিকে বয়সো হৈছে মোৰ। কণ্ঠটো অকণমান নিশ্চয় হেৰি পাব। বীৰেন্দ্ৰ, বৰ্তমান আপোনাৰ বয়স 70 পাৰ হৈ আছে। মোৰ 70 ঠিক হোৱা নাই। মানে আমাৰ দেউতাৰ ল'ৰা ছোৱালী বহুত। মই মানে আটাইতকৈ সৰু, 12জনৰ ভিতৰত মই আটাইতকৈ সৰু। কিন্তু এটা কথা আমি আচৰিত হৈছোঁ, এই বয়সতো আপোনাৰ কণ্ঠটো সেই তাহানিৰ দিনৰ গতেই আছে। শুনিবলৈ সুৱলা গুণ এটা আমি এই মুহূৰ্ততো পাইছোঁ। বহুত ভাল লাগিছে। ধন্যবাদ আপোনালোকৰ কাৰণে। এইখিনিতে এটা কথা আহে, আমাৰ শ্ৰদ্ধেয় বীৰেন্দ্ৰ কুমাৰ বৰা ডাঙৰীয়া পৰম্পৰাগতভাৱে কেইবাটাও জেনেৰেশ্যন এটা সাংস্কৃতিক পৰিয়ালত জন্ম হৈছে। আপোনাৰ দেউতা সংস্কৃতিবান এগৰাকী ব্যক্তি আছিলে, অকণমান কওকচোন। মোৰ দেউতা আছিল নাম মলাই বৰা ওজা আছিলে। প্ৰথম চিনাকি দিবলৈ গ'লে দেউতা অসমৰ বিখ্যাত আমাৰ ঢোলৰ সম্ৰাট, ঢোলৰ ওজা, মঘাই ওজাৰ গুৰু বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। কাৰণ দেউতাই মঘাই ওজাক 4খন হাত শিকাইছিলে, তাৰ ভিতৰত এখন হাত তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। নেগেৰা, টকাৰী আৰু ডম্বৰুৱে 3খন সম্পূৰ্ণ কৰিলে, কিন্তু ঔবগৰা হাতখনো শিকিছিলে, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে। ঔবগৰা হাতখন আচলতে বগাব লাগে বাদলি হেৰি হোৱাৰ দৰে, সেইকাৰণে তেওঁ সেইটো নোৱাৰিলে। আৰু মোৰ পৰিয়ালত মোৰ খুৰা কলেজতে চকীদাৰ কৰিছিলে, নিশ্চয় আপোনালোকে গম পাব। আপোনালোকে নিশ্চয় কলেজৰ আপুনি এজন পাছ কৰি অহা। তেওঁ সদায় বুলি কয়, আৰু তেওঁৰ নাম হৰেশ্বৰ বৰা। সেই হৰেশ্বৰ বৰাই দেউতাৰ মোৰ ভাইক হয়। আৰু মই এই যিখিনি মোৰ এই সংগীতৰ চৰ্চা, মোৰ এই 2জন ব্যক্তিৰ পৰাই মই প্ৰেৰণা বেছিকৈ পাওঁ। আপোনাৰ দেউতাই মঘাই ওজাৰ সান্নিধ্য লাভ কৰিছিলে? নিশ্চয় কৰিছিলে। হয় হয়। আপোনাৰ ককা দেউতা ওজাই আছিলে। গতিকে আপোনাৰ ককা দেউতাৰ পৰা আপোনাৰ দেউতাই পাইছে, আপোনাৰ দেউতাৰ পৰা আপুনি পাইছে। আমি 3টা জেনেৰেশ্যন আমাৰ আগত ওলাই আছে। নিশ্চয় ইয়াৰ আগতো সংস্কৃতিৰ আছিলে নহয়? ঠিক আছে। আমি আপোনাৰ শিল্পী জীৱনৰ আৰম্ভণি কেনেকৈ ঘটিছিলে? মোৰ শিল্পী জীৱনৰ আৰম্ভণি মই মইনা যেতিয়া হৈ আছিলোঁ, তেতিয়াৰ পৰাই মোৰ শিল্পী জীৱনৰ আৰম্ভ হৈছে। শিল্পী জীৱনৰ আৰম্ভ মোৰ মইনা অৱস্থাৰ পৰাই হৈছে। যিহেতু মই LP স্কুল বা MV স্কুলত পঢ়ি থকা অৱস্থাতে মই নানা ঠাইত মই গীত মাত গাবলৈ গৈছোঁ। তাৰপাছত ক্ৰমান্বয়ে আহি আছে মোৰ স্কুলৰ সেইটোত, স্কুলৰ যিকোনো অনুষ্ঠানবিলাকত গীত মাত গাওঁ আহি আছে। মই যেতিয়া কলেজৰ দেওনা পাৰ হওঁতে মই এদিন এটা বনগীত গাইছিলোঁ, তোৰ ধিনিকি ঢোলৰে মাতো ককাই দি তোৰ টিহিটি বেপাৰে মাত। এই বনগীতটো গাওঁতে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদদেৱে মোক গীতটি শুনি তেখেতে মোৰ ওচৰত গৈ কথা বতৰা পাতিলেগৈ, তুমি কাৰ ল'ৰা, কি কথা কি বতৰা। মই তেতিয়া মোৰ দেউতাৰ কথা ক'লোঁ। ইতিমধ্যে তেওঁ 5 দিনেই দেউতাৰ ওচৰত আহি পালেহি, পাই পেলাই ক'লোঁ যে আপোনাৰ ল'ৰাজন মোক দিয়ক। মই তেতিয়া ৰিকেবদাৰ লগত জিকিৰ সংগত কৰিবলৈ লাগিলোঁ। আৰু তাৰ পাছতে সেইটো 1972 চনৰ কথা। ৰেডিঅ'ত তেতিয়াই মই তেওঁৰ লগত সংগত কৰিছোঁ, 1972 চনৰ কথা। আৰু 76 চনত তাৰ ভিতৰতে কিন্তু আব্দুল মালিক ছাৰৰ আজানবীৰ আলাক্ষ্যখনত মই 4টামান জিকিৰ গাইছোঁ। আৰু মই নিজে দোতাৰাও বজাইছোঁ। মই দোতাৰা বজাব জানো। আগতে মোৰ দোতাৰা বজোৱা প্ৰথম দেৰগাঁৱত দোতাৰা ময়ে হেৰি কৰিছোঁ। যেনেকৈ ৰেডিঅ'ত মই দেৱচাৰ গীতটো এষ্টাব্লিছ কৰিছোঁ প্ৰথম। আৰু দোতাৰাও দেৰগাঁৱত নাছিলে, সেই দোতাৰাও প্ৰথম ময়ে দেৰগাঁৱত বজাইছোঁ। এতিয়া কথা হৈছে কি, মই তেতিয়াৰ পৰা মই গীত মাত শিকি আহিছোঁ। আৰু 1976 চনত মই দেৱচাৰ গীত বাণীবদ্ধ কৰিছোঁ। মোৰ দেউতাই দেৱচাৰ গীত গায়, দেউতাৰ ভাইক হৰেশ্বৰ বৰাই দেৱচাৰ গীত গায়।
ঠাকুৰীয়া দত্ত বুলি এজন মানুহে দেহ বিচাৰি গীত গায় আৰু জয়ৰাম লিগিৰা নামৰ এজন ঢোলৰ ৰজা তেখেতৰ দেহ বিচাৰি গীত গাই মই তেখেতৰ পৰা সান্নিধ্য পাইছোঁ আৰু মই দেউতাৰ পৰা পাইছোঁ, খুৰাৰ পৰা পাইছোঁ, আমাৰ গাঁৱৰ আৰু এজন ব্যক্তিৰ পৰা পাইছোঁ আৰু ক'ৰবাত কেনেবাকৈ শুনিছোঁ মেলিছোঁ কোনোবাই খোজনীয়া মগনীয়া ৰাস্তাই পদূলিয়ে ৰেল ষ্টেচন বা ক'ৰবাত গাইছে কৰিছে তাৰে মই তেওঁলোকৰ সুৰটো আনিছোঁ। তেনেকৈ ধৰণে মই মানে মোৰ সংগীত জীৱনৰ মোৰ সেইটো আহি আছে। হয় হয় হয়, ঠিক আছে। আমাৰ এটা প্ৰশ্ন আছিলে যে দেহ বিচাৰ গীতসমূহ ক'ৰ পৰা বা কাৰ পৰা আপুনি আয়ত্ত কৰিছিলে, এই সম্পৰ্কত আপুনি ইতিমধ্যে অলপ মানে স্পৰ্শ কৰি গৈছে। আয়ত্তটো কৰিছোঁ, সেই আপোনাক স্পৰ্শ কৰিছোঁ। এতিয়া সান্নিধ্যৰ কথাও আপোনাক ক'লোঁ, কিন্তু মই সৰু অৱস্থাত মোৰ প্ৰগ্ৰেম মোৰ দেহ বিচাৰ গীত ৰেডিঅ'ত গোৱাৰ আগলৈকে মই অন্যান্য গীতবিলাকো গাইছিলোঁ। ৰাভা সংগীত গাইছিলোঁ, জিকিৰ গাইছিলোঁ, ভূপেন কাকতিদেৱৰ লগত মই মানে সান্নিধ্য পাইছোঁ আৰু ৰেকিবদাৰ লগতো সান্নিধ্য পাইছোঁৱেই আৰু গিৰিজদাৰ লগতো। গিৰিজদা অৱশ্যে ৰেডিঅ'ত প্ৰগ্ৰেম কৰাৰ হিচাপত মোতকৈ জুনিয়ৰ, কিন্তু মোতকৈ তেওঁ ছিনিয়ৰ, বয়স মোতকৈ তেখেত ডাঙৰ, কিন্তু মোতকৈ তেওঁ 2 বছৰৰ পাছত তেওঁ প্ৰগ্ৰেম কৰিছে, দেহ বিচাৰ গীত একে গীতে বাণীবদ্ধ কৰিছে। আৰু এই গীতখিনি মই তেনেকৈ আনিছোঁ, সংগ্ৰহ তেনেকৈ কৰিছোঁ। আৰু শৰ্মা নামৰ এজন লিডৰ আৰু সম্পাদনা, তেখেতৰ ডক্টৰ মহেশ্বৰ নেওগৰ সম্পাদনাত অসমীয়া লোকগীতিৰ সংস্কৃতিৰ এখন কিতাপৰ পৰা মই দেহ বিচাৰ গীতখিনি পাইছোঁ। আৰু সেইবিলাকত মই সুৰ সংযোজন ঠিক মোৰ নিজৰ বুলি ক'বতো মই নোৱাৰোঁ, পৰম্পৰা গীত এইবিলাক পৰম্পৰা সুৰ। গতিকে দেউতাই দিয়া কিছুমান সুৰৰ পৰা মই আদল বদল কৰি মেলি যিটো আমাৰ দেহ বিচাৰ গীতৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যৰ মাজত মই ক'ব। ঠিক আছে, আমি আপোনাৰ পৰা আৰু এটা গীত শুনো, দেহ বিচাৰ গীত। ঠিক আছে, মই 2 নম্বৰ গীতটো গাইছোঁ। ইয়াৰ আৰু ৰাইজে অনুৰোধ কৰি আছে, আমি চাই পেলাই আপোনাক জনাম কোনটো গীত গাব লাগে। মৰিলে মানৱ দেহানি চখান খালে বৰ ভাল লাগিল। বীৰেন্দ্ৰ, এইখিনিতে আমাৰ জানিবৰ মন গৈছে, আপুনি এই জীৱনজোৰা সাধনাৰ সময়খিনিত
কাৰ কাৰ সান্নিধ্য লাভ কৰিছিলে প্ৰতিষ্ঠিত শিল্পী সান্নিধ্য আপুনি লাভ কৰিছিলে কাৰ কাৰ লগত আপুনি সংস্কৃতিৰ পথাৰখনত ঘূৰিছিলে এই বিষয়ে অকণমান জনাওকচোন মই সান্নিধ্য লাভ কৰাৰ ভিতৰত ষ্টুডিঅ'ৰ ৰেডিঅ' ষ্টেচনৰ ডক্টৰ বীৰেন ফুকন ডাঙৰীয়াৰ লগত সান্নিধ্য লাভ কৰিছোঁ দেৱেন শৰ্মাৰ লগত কৰিছোঁ জ্যোতিষ ভট্টৰ লগত কৰিছোঁ প্ৰথম তাৰ পাছত যোৰহাটৰ ইন্দ্ৰ শৰ্মা সিন্হা মৃত্যুবৰণ কৰিছে ইন্দ্ৰ শৰ্মাৰ লগতো মই কথা বতৰাৰ এই বিষয়ে এই গীতৰ বিষয়ে পাতিছিলোঁ তেখেতে মোক এটা কথাই কৈছিলে যে বীৰেন তুমি এটা পুৰণা সোমাই থকা ভিতৰত সোমাই থকা গীত তুমি বাহিৰলৈ উলিয়াই আনিছা তুমি গীতখিনি ভালদৰে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিবা আৰু গীতখিনি ভালদৰে পৰিচালনা কৰিবা পৰিৱেশন কৰিবা সেইমতে মই তেখেতৰ লগত পাইছোঁ তাৰপাছত উপেন দাৰ লগত পাইছোঁ ডক্টৰ উপেন কাকতি প্ৰয়াত উপেন কাকতি তেখেতৰ আমাৰ ডেৰগাঁৱৰে তেখেতৰ লগত পাইছোঁ ৰিকিবউদ্দিন আহমেদদেৱৰ লগততো পাইছোঁৱেই আৰু মহানন্দ মজুমদাৰ বৰুৱা পংকজ বৰদলৈ সিদিনা মৃত্যুবৰণ কৰিছে মহানন্দ মজুমদাৰ বৰুৱাও মৃত্যুবৰণ কৰিল তেখেতসকলৰ লগত মই একেলগেই গীত বাণীবদ্ধ কৰি মোৰ কেছেট কেইবাটাও মই বনাইছিলোঁ তেখেতসকলৰ লগত কৈছোঁ খগেন দাৰ লগত গীতৰ মোৰ গীত গাওঁতে খগেন দাই কিন্তু মোৰ ডেভিচা গীত গাইছোঁ জিকিৰো গাইছোঁ খগেন দাই মোক মোৰ গীত শুনিছে আৰু খগেন দাই মোক এটা দোষো ধৰিছিলে যে তুমি তোমাৰ গীত গাওঁতে লয়টো তুমি অলপ গীত গাওঁতে তুমি লয়টো অকণমান কমাই যোৱা সেইটোৰ গীত খগেন দাই কৈছিলে মই তেখেতৰ কথা মানি লৈছোঁ ঠিক তেনেকৈ গাঁৱৰ কিছু ব্যক্তিৰ লগত এনেকৈ হেৰি কৰিছোঁ যিবিলাকৰ বিশেষ পাৰদৰ্শিতা নাই গাঁৱত দুই এক কথাৰ কাৰণে হেৰি পাইছোঁ কিন্তু প্ৰধান মই সান্নিধ্য পোৱা গোলাঘাটৰ মাণিক বৰা বসন্ত বৰদলৈ এখেতসকলৰ লগতো মই সান্নিধ্য লাভ কৰিছোঁ ভাল লাগিল আপুনি কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীক লগ পাইছে তেখেতসকলৰ লগত আপোনাৰ সংস্কৃতিৰ কাম কাজবিলাক কৰিছিলে লোকগীতৰ এই উপাদান ধৰি ৰাখিবলৈ সক্ষম হৈছে এইখিনিতে আৰু এটা প্ৰশ্ন আহিল আপুনি যেনেকৈ কেইবাগৰাকীও মহান শিল্পীৰ সান্নিধ্য লাভ কৰিলে নিশ্চয় আপোনাৰ সান্নিধ্যও আপোনাৰ অনুজসকলে লাভ কৰিছে এনেকুৱা কোন কোন শিল্পী আছে আমাক অকণমান জনাবচোন যিসকলে আপোনাৰ পৰা গীত মাতবিলাক আয়ত্ত কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছে বা ঘনিষ্ঠতা হৈছে আমাক অকণমান জনাবচোন আছে বৰ্তমান মোৰ সান্নিধ্যলৈ অহা পদুম ৰাজবংশী মই নামবিলাক কৈ যাম পদুম ৰাজবংশী প্ৰমোদ হাজৰিকা ৱাজিদুৰ ৰহমান পুলিন বৰা ললিত দাস জয়ৰাম বৰুৱা দিগন্ত বিকাশ বৰুৱা ৰঞ্জিত বৰুৱা ৰুমি হাজৰিকা এইসকল ব্যক্তি মোৰ সান্নিধ্যলৈ আহিছে আৰু ঠিক আছে আমাৰ কেইবাগৰাকীও শ্ৰোতাই আপোনালৈ শ্ৰদ্ধা নিবেদন কৰিছে তাৰ লগতে কেলেইনো আহিলি মায়া বজাৰলৈ গীতটো এবাৰ গাই দিব আপোনাৰ যদি বৰ্তমান মনত পৰিছে গীতটো আছে ঠিক বাছি উলিয়াব লাগিব তেনেকুৱা কথা থাকে বাৰু তাৰপিছত মধুস্মিতা স্বৰ্ণাকাৰে কৈছে শ্ৰদ্ধাৰ শিল্পীজনৰ লগতে সহযোগী সকলোলৈকে প্ৰণাম জনাইছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱনীতা শইকীয়া তেখেতে কৈছে ভজমন ভাই ও চিন্তমন ভাই শুনিবলৈ আশা কৰিছোঁ অৰুণ চন্দ্ৰ বৰা শিল্পীগৰাকীলৈ সেৱা নিবেদিছোঁ তেখেতৰ দেহ বিচাৰ গীতৰ বাবে
ৰেডিঅ'টোৰ কাষত ভক্তিগীতি অনুষ্ঠানত আশাৰে বাট চাই থাকোঁ। আৰু বহুত আছে, বহুতে আপোনালৈ শ্ৰদ্ধা সেৱা নমস্কাৰ জ্ঞাপন কৰিছে। প্ৰতাপ লাহন, সকলোলৈকে সেৱা জনালোঁ। ঠিক আছে, আমি পুনৰ এটি গীতলৈ যাওঁ। আপুনি এটা গীত পুনৰ ৰাইজলৈ আগবঢ়াওকচোন। আপুনি খালি এইফালে চাই গাব, তেতিয়া ৰাইজে আপোনাক দেখি থাকিব। গীতবিলাক আছে, কিন্তু বিচাৰি ফুৰিব লাগিব এতিয়া। এইকেইটা নাই। ব্ৰহ্মাণ্ডৰ বস্তুৱে নাতে গুৰু নসহে দেহাই মোৰ ভাই যাবলৈ ওলালো হাতয়ে নকৰে পাৰ মোৰ গুৰু হাতয়ে নকৰে পাৰ ব্ৰহ্মাণ্ডৰ বস্তুৱে নাতে মোক গুৰু নসহে দেহাই মোৰ ভাৰ মোৰ গুৰু দেহহে দেহাই মোৰ ভাৰ বেলি গল ভটিয়াই দেখি মোৰ ধাতু যায় নসহে দেহাই মোৰ ভাল কাহানি গুৰু ভাঙিল দিঙনি মোৰ দিনে পাওঁ যে সাতুৰিনে ওলালো মেলালৈ হাতৈ কৰি দিয়া পাৰ মোৰ গুৰু হাতৈ কৰি দিয়া পাৰ ব্ৰহ্মাণ্ডৰ বস্তুৱে গুৰু নসহে দেহাই মোৰ সিপাৰৰ মেলালৈ যাবলৈ ওলালো হাতয়ে নকৰে পাৰ মোৰ গুৰু হাতয়ে নকৰে পাৰ লাগি ৰৈলো মোৰ গুৰু
হৰিৰ মোৰ গুৰু হৰিৰ ইপাৰৰ লৈ ওলালো ঘাটৈ কৰি দিয়া পাৰ বস্তুৱে নাতে মোক নসহে দেহাই মোৰ ভাৰৰ মেলালৈ যাবলৈ ওলালো ঘাটৈ কৰি দিয়া পাৰ মোৰ